নমস্কাৰ মই মনোজ শৰ্মাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি কৰিব গৈ আছোঁ ফুড চেলেঞ্জ আৰু এয়া আমাৰ ৰূপম শইকীয়া আজি এটা বানানা ফুড চেলেঞ্জ হ'বলৈ গৈ আছে এইটো ভিডিঅ'টো চাব ফুড চেলেঞ্জটো কমপ্লিট কৰিব পাৰে নে নাই তো ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব ধন্যবাদ আৰু আমাৰ মাজত আছে হিৰোৱে যি ফুড চেলেঞ্জ কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই কল আখি 2 মিনিট 10 ছেকেণ্ডত হিৰোৱে খাই দিব আৰু যদি খাব পাৰে তেতিয়া কল আখি পইচা আমি ভৰিম লগতে ইয়াক কিবা এটা দিয়া হ'ব আৰু যদি নোৱাৰে তেতিয়া ই নিজে ভৰিব সকলো দাম ইয়া হিৰোৱে আৰু আমি কলৰ বাকলি গুচাই দিয়া দায়িত্ব আমাৰ ইয়াৰ ৰিপুঞ্জয় শইকীয়া আহা এয়া আমাৰ টাইমাৰ 2 মিনিট 10 ছেকেণ্ড আপোনালোকে দেখিবলৈ পাইছে 2 মিনিট 10 ছেকেণ্ডৰ এয়া টাইমাৰ লগতে আমাৰ কল হ'ল এয়া বেছি নাই 15টা কল 2 মিনিট 10 ছেকেণ্ড চেনি কল আৰু এয়া আমাৰ মাজত হৃদয় শইকীয়া 1 2 3 টাইম ষ্টাৰ্ট মোবাইলটো তেনেকৈ লৈ থাকিলে নহ'ব ধুনীয়াকৈ থৈ দিয়ে জেগাত আৰু 2 মিনিট 10 ছেকেণ্ড ধুনীয়াকৈ ওলাই যাব লাগিব তেতিয়াহে হ'ব ট্ৰাই কৰা সময় আছে এতিয়াও সময় আছে ট্ৰাই কৰা ৰিপুন মোবাইল লৈ থাক দেই নিদিবি মোবাইল এলাৰ্ম মাতিব লাগিব এতিয়াও টাইম আছে তুমি আকৌ এবাৰ চেষ্টা কৰা টাইম আপ এতিয়া 2 মিনিট 10 ছেকেণ্ড টাইম আপ আৰু কল বাকী থাকিলে আপোনাৰ 5টা 6টা কল বাকী থাকিলে 6টা কল খাব নোৱাৰি ধুনু খাই দিয়া না খাই দিয়া নাই হ'ব আজিলৈ ইমানেই ভিডিঅ'টো ইমানতে সামৰণি মৰিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ